নমস্কাৰ ৱেলকাম বেক টু দ্য ডিভাইন টক আজি 24 নৱেম্বৰ আৰু আজিৰ দিনটোৰ ডেইলি টেৰট আৰু এনাৰ্জি গাইডেন্স লৈ মই আহিছোঁ আজি কাৰ্ডৰ এনাৰ্জি ল'বৰ কাৰণে গাইডেন্স ল'বৰ কাৰণে এটা ডিপ ব্ৰিডিং লওঁ আৰু নিজৰ ইণ্টেনশ্যন ছেট কৰক আৰু মই এতিয়া এটা কাৰ্ড পিক কৰিব গৈ আছোঁ অ'কে ধুনীয়া কাৰ্ড আজি পাইছোঁ কিং অফ ওৱান্স কয় যে আজিৰ দিনটোত আপুনি কিবা এটা ষ্ট্ৰং বল্ড আৰু একশ্যন ড্ৰাইভেন এনাৰ্জি আপুনি পাই আছে যাৰ পৰা আপুনি হয়তো লিডাৰশ্বিপ কোৱালিটি এটালৈকে আপুনি আজি যাব পাৰিব এনেকুৱা ছিটুৱেশ্যন আহিব আজি আপোনাৰ য'ত আপোনাৰ কনফিডেঞ্চত আপুনি গৈ কাম এটা কৰিব আৰু নিজে আপুনি ফিল কৰিব যে আপোনাৰ মাজত থকা লিডাৰশ্বিপ কোৱালিটিটো আপুনি ৱেইট কৰি থাকিব যে আপোনাৰ ওচৰলৈ আহিব আপুনি যদি কিবা দেখিছে আজিৰ দিনটোত আপুনি টেক চাৰ্জ ল'ব কামটো হাতত ল'ব আৰু কৰিব আৰু দেখিব কামটো কৰি উঠাৰ পিছত যে মানুহে আপোনাৰ মাজত থকা লিডাৰশ্বিপ কোৱালিটি দেখি পাব আৰু আপোনাক ফ'ল' কৰা ষ্টাৰ্ট কৰিব ছেকেণ্ড এই কাৰ্ডখনে কয় যে ট্ৰাষ্ট ইয়'ৰ ভিজন আপোনাৰ যিটো ভিজন আছে আপুনি সেইটো বিশ্বাস কৰক আপোনাৰ যিটো ইনটিউশ্যন আহি আছে বৰ্তমান সময়ত ইন ফিউচাৰক লৈ পিনে সেইটো একদমেই ৰাইট হয় আপুনি যদি ডাউট নকৰিব অভাৰ থিংকিং নকৰিব হয়তো আপুনি কিবা নতুন ষ্টাৰ্ট কৰাৰ কথা ভাবি আছে হয়তো কিবা কাম হয়তো কিবা কণ্টেণ্ট ক্ৰিয়েশ্যন বা হয়তো নতুন ৰিলেশ্যনশ্বিপ হ'ব পাৰে বা যিকোনো একশ্যন হ'ব পাৰে বা যিকোনো ডিচিশ্যন হ'ব পাৰে আজিৰ দিনটোত সেই নতুন ষ্টাৰ্ট কৰাৰ কাৰণে চবতছে বেষ্ট সময় কাৰ্ডে কয় যে গ' উইথ এ কাৰেজ ডাউট নকৰিব অভাৰথিংক নকৰিব যি কাম আজি কৰিব হৈছে আপুনি ৰিলেশ্যনশ্বিপ হওক ষ্টুডেণ্টৰ হওক জবৰ ক্ষেত্ৰত হওক আপুনি কাৰেজ সাহসত গৈ পিনে কৰক দ্বিতীয় কথা কাৰ্ডখনে এইটোও কয় যে আপোনাৰ আজিৰ দিনটোত বহুত ডাউট আহিব পাৰে চেল্ফ ডাউট বহুত আহিব পাৰে বাট ডাউটৰ পৰা আপুনি নিজৰ কামখিনি দিলে একদমেই নকৰিব হয়তো আপুনি ভয় বা অভাৰ থিংকিঙৰ পৰা আপুনি হয়তো বস্তুবিলাক দিলে কৰিব পাৰে নকৰিব পাৰে ভাবি কিন্তু আজি আপুনি কাম নকৰিব আজি আপোনাৰ বহুত বেছি ষ্ট্ৰেংথ আছে আজি ইউনিভাৰ্ছে আপোনাৰ এনাৰ্জিৰ লগত এলাইন হৈছে ইউনিভাৰ্ছে আজি আপোনাক এনাৰ্জি দিছে যে আপুনি যি কাম কৰিম বুলি ভাবি আছিলে নতুন কাম যি ষ্টেপ ল'ম বুলি ভাবি আছিলে আজিৰ দিনটোত লওক আপুনি আৰু আজিৰ দিনটোত আপুনি ষ্টেপটো লওক ইয়াৰ ৰিজাল্ট 110% পজিটিভ আহে এই কাৰ্ডখনে একোটা কথা কয় যে এটা ছাপৰ্টিভ কনফিডেণ্ট এণ্ড মেল এনাৰ্জি থকা বুলি কয় চ' আজিৰ দিনটোত হয়তো আপুনি এটা নিজৰ ষ্ট্ৰংগেষ্ট ভাৰ্চনলৈকে আপুনি যাব পাৰিব বা আপুনি নিজৰ এটা পাৰ্চনেল পাৱাৰ আজি আপুনি ডেভেলপ কৰিব পাৰিব মাত্ৰ আপুনি এটাই কাম কৰিব লাগিব যে আপুনি ভয় আৰু অভাৰ থিংকিং একদমেই আহিব দিব নোৱাৰে আজি কিবা নহয় কিবা আপুনি অপৰচুনিটি পাব য'ত আপুনি নিজৰ লিডাৰশ্বিপ কোৱালিটি দেখাব পাৰিব বা আপুনি নিজে নিজক ফিল কৰাব পাৰিব যি কাম আজি আপোনাৰ হাতত আছে আপুনি সাহসত গৈ পিনে কৰক কোনো ধৰণৰ ডাউট অভাৰ থিংকিং একদমেই মাইণ্ডত আহিব নিদিব ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো ভাল ৱৰ্ক ক্ষেত্ৰতো ভাল কণ্টেণ্ট ক্ৰিয়েশ্যন বা যিকোনো প্ৰগ্ৰেমতো ভাল অনলাইন মাৰ্কেটিং যিকোনো একশ্যন ল'ব পাৰে আপুনি বা যিকোনো ডিচিশ্যন যদি আজি আপুনি ল'ম বুলি ভাবি আছে তাৰ কাৰণে আজিৰ দিনটোতে বেষ্ট হ'ব আজিৰ দিনটোত এঞ্জেল নম্বৰ আকৌ মই পাইছোঁ 111 আজি কৈছে যে আপোনাৰ যিবিলাক ইণ্টেনশ্যন আছিলে সেইবিলাক মেনিফেষ্টিং হৈ আছে আপুনি যোনটো মুমেণ্টতে একশ্যন ল'ব সেইটো মুমেণ্টতে ইউনিভাৰ্ছে আপোনাৰ লগত এলাইন হৈ আপোনাক অপৰচুনিটি দিব আপোনাক ক'লোৱে অলৰেডি যে আজি ইউনিভাৰ্ছে আপোনাৰ এনাৰ্জিৰ লগত সম্পূৰ্ণৰূপে এলাইন হৈ আছে গতিকে এঞ্জেল নম্বৰে সেইটোৱে কৈছে যে আপুনি ফ'কাছ থাকক যি বস্তু লাগে আৰু যিটো বস্তু বিচাৰি আছে আজি যি বস্তু লাগে যি বস্তু বিচাৰি আছে একদম ফ'কাছ থাকক ইউনিভাৰ্ছে আপোনাৰ এনাৰ্জিৰ লগত এলাইন হৈছে আৰু আপোনাৰ যিবিলাক ইণ্টেনশ্যন আছিলে সেইবিলাক মেনিফেষ্টিং হৈ আছে আৰু অতি সোনকালে আপুনি দেখি পাব ইয়াৰো এটা কণ্ডিশ্যন আছে আপুনি যেতিয়া মেনিফেষ্টেশ্যন কৰিব যেতিয়া ইণ্টেনশ্যন ছেট কৰিব মনত ৰাখিব যাতে 1% আপোনাৰ যাতে ফিয়াৰ নাথাকে ডাউট নাথাকে কাৰণ যেতিয়াই ফিয়াৰ থাকে যেতিয়াই ডাউট থাকে তেতিয়াই মেনিফেষ্টেশ্যন নহয়
চ' আজিৰ দিনটো এঞ্জেল নাম্বাৰ পাইছোঁ 111। আপুনি যেতিয়া আজি দিনটো 111 দেখে ক'ৰবাত বা 1111ও দেখে, সেই মমেণ্টত আপুনি কি ভাবি আছিলে, আপোনাৰ মাইণ্ডত কি চলি আছিলে, অলপ পজ হৈ কিনে ভাবিব আৰু দেখিব যে 111 আপোনাক গাইড কৰিছে যে আপুনি সেই কামটো কৰক বা আপোনাৰ মেডিটেশ্যন হ'বলৈ গৈ আছে। ৰিমেডি হিচাপে আপুনি কি কৰিব পাৰে, আপুনি কেণ্ডেল জ্বলাব পাৰে যিকোনো কালাৰৰ, গ্ৰীণ হ'লে বেছি ভাল হয়। আৰু আপুনি তাত 11 মিনিটছ বহক, 11 মিনিটছ মেডিটেশ্যন কৰক আৰু আপুনি যিটো আপুনি ফিল কৰক, ভিজুৱেলাইজ কৰক যে আপোনাৰ যিটো ভিতৰত ইনাৰ পাৱাৰ সেইটো এক্টিভ হৈছে আৰু আপুনি কনফিডেঞ্চত মুভ হৈ পিনে আপুনি যিবিলাক ডিচিশ্যন ল'বলৈ গৈ আছে ডিচিশ্যনবিলাক লৈছে। লগতে এইটো ভিজুৱেলাইজ কৰিব আপুনি যিবিলাক ডিচিশ্যন লৈছে ইমান স্মুথলি এণ্ড ইজিলি আপোনাৰ লগত এলাইন হৈছে আৰু আপোনাৰ মেনিফেষ্টেশ্যন একদম সম্পূৰ্ণৰূপে বাস্তৱত পৰিণত হৈছে। এইখিনি কৰক আজিৰ দিনটোত। আজিৰ দিনটোত এইখিনি কৰিলে আজিৰ দিনটোত আপোনাৰ যিখিনি মেনিফেষ্টেশ্যন হ'ব লগা আছিলে সেই মেনিফেষ্টেশ্যনখিনি সম্পূৰ্ণৰূপে হৈ যাব। যি ডিচিশ্যন ল'ব লগা আছিলে আজি ডিচিশ্যন লওক। কিবা যদি আপুনি ডিচিশ্যন ল'ম বুলি ভাবি আছিলে, আপুনি যদি ভাবি আছিলে যে পাৰফেক্ট সময়, আজিৰ দিনটো যথেষ্ট ভাল সময়। আজিৰ দিনটোত আপুনি সম্পূৰ্ণৰূপে ডিচিশ্যন লওক। যদি আপুনি কাৰোবাক কিবা ক'ম বুলি ভাবি আছিলে বহু দিনৰ পৰা, আজি ক'ব পাৰিব। নতুন কাম যদি ষ্টাৰ্ট কৰিম বুলি ভাবিছিলে আজি কৰিব পাৰিব। নতুন ডিচিশ্যন ল'ম বুলি ভাবিছিলে আজিৰ দিনটোত ল'ব পাৰিব। আপুনি যদি আপোনাৰ ভিতৰত এটা সদায় যদি ফিল কৰি থাকে, যদি আপোনাৰ লিডাৰশ্বিপ কোৱালিটি আছে, আজিৰ দিনটোত আপোনাৰ ওচৰত কিবা নহয় কিবা এনেকুৱা কাম আহিবই য'ত আপুনি কৰিব পাৰিব। মাত্ৰ এটাই কণ্ডিশ্যন যে আপুনি ভাবি নাথাকিব যে পাৰফেক্ট সময় আহিব, মই কৰিম, মোক কোনোবাই ক'ব। কোনো নকয় আপোনাক। আপুনি যেতিয়াই দেখিব মানে ইউনিভাৰ্ছে আপোনাক দিছে আৰু আপুনি সম্পূৰ্ণৰূপে কৰিব। আজি এই দিনটোত এইখিনি কৰক, যথেষ্ট কাৰণে দিনটো ভাল আছে আজি, ভেৰি পজিটিভ। চ' থেংক ইউ ফৰ ৱাচিং। যদি এঞ্জেল মেছেজটো আপোনাক কানেক্ট কৰিছে, কাইণ্ডলি লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। এইটোৱে মটিভেশ্যন দিয়ে আৰু শ্বেয়াৰ কৰিব। হয়তো কাৰোবাক আজি এই ভিডিঅ'টো বহুত বেছি প্ৰয়োজন হৈছে, চ' শ্বেয়াৰ কৰিব। কাইলৈ আকৌ লগ পাম। থেংক ইউ ছ' মাছ।